So hey guys, Muna Bhai और आप लोग कैसे ऐसे मो तो आफ्टर अ लॉन्ग टाइम मैं एकदम सेटअप चेंज कर दिसो एंड तो अलपमान प्रोफेशनल सेटअप जेन लागे एंड इट इज इंस्पायर्ड बाय अंगद कहाई सिंह तर सेकेंड चैनल এটা ভিডিও আপলোড কৰিছিল একেছ দুসৰাত যেটো পৰা মানে যেটো লিংক মই ডেসক্ৰিপচন দিম যেটো পৰা অলপমান মই সেটআপ চেঞ্জ কৰিছো তো এন্ড লাইটিংৰ নামত এটা মোবাইলে আছে ইয়াতে এন্ড তেওঁৰ ইংৰাজী ইউজ কৰিছে তো বাদ দিও আৰু হেৰি বস্তু তো আজিৰ ভিডিওটোৰ টপিকত আহো যে আজি মই ভিডিওটোত কৰিম যে এটা মোবাইল আছে বহুত ফেমাস মোবাইল Redmi Note 8 Pro ইটো নহয় Redmi Note 8 ৰ আমি ক্যামেৰা ৰিভিউ এটা কৰিম এন্ড এটা একচুয়ালি মোৰ ফোন নহয় মোৰ কাজিন বা এজনৰ ফোন হয় মই কিমানতে গৈছিলো মানে মেট্ৰিকৰ ৰিজাল্ট কম নেকি যদি চাই আছে যদি ক'ব লাগে নেক্সট ভিডিওত কৈ দিম যদি নাই যিয়ে হওক সেই যাওঁতে মই নতুন মোবাইলটো লৈছে তো মই তাৰে পৰা কিমান চেম্পল ফটো শ্বুট কৰি ফটো লৈ ইপিনে আহিছিলোঁ এণ্ড মই আপোনালোকক দেখাওঁ তো যেটো মই ষ্টাৰ্ট কৰোঁ যে পাহৰতে ক'লোঁ যে যেটো ৰেয়াৰ কেমেৰা সেইটো হ'ল 48+8+2+2 মেগাপিক্সেলৰ চাৰিটা কোৱাড ৰেয়াৰ কেমেৰা আছে এণ্ড 48 মেগাপিক্সেলৰ মেইন সেন্সৰ হয় যিটো মেইন কেমেৰা এণ্ড 8 মেগাপিক্সেলৰ আল্ট্ৰা ৱাইড লেন্স 2 মেগাপিক্সেলৰ মাইক্ৰ লেন্স মাইক্ৰ জি কৰোঁ এণ্ড 2 মেগাপিক্সেলৰ ডেপথ সেন্সিঙৰ কাৰণে এণ্ড মই এইটো ফোন মানে এই ফোনটোৰ ৰিভিউ নকৰোঁ এই ভিডিঅ'টোত কাৰণ মই মোটামুটি 20 মিনিট মাত্ৰ লাগিব পাইছোঁ 20 মিনিটৰ চাগে নহয় সেইখিনি ভিতৰতে মই যিকেইটা চেম্পল লৈ আহিছোঁ এণ্ড ভিডিঅ' দুটামান কৰিছিলোঁ যিকেইটাৰ কোৱালিটি আপোনালোকে বেছি ভাল নাপাব কাৰণ মই এটা হোৱাটছএপত লৈ ল'লোঁ মানে কি কওঁ আৰু বাকীকেইটা মই হোৱাটছএপত ডকুমেণ্ট কৰি লৈছিলোঁ ফটোকেইটা বাট ভিডিঅ' যিকেইটা লোৱা নহ'ল তো এনেই আপোনালোকে বৰ্তমান দেখা পাই আছে স্ক্ৰীণত বাট মই কৈ দিওঁ যে এইটো কোৱালিটি একচুৱেল নহয় এইটো মানে ডিক্ৰিজ হৈ পিনে হোৱাটছএপত আহিছিল তো সেইটো বেছি ধ্যান নিদিব তো ফটোৰ ওপৰতে আমি কথা পাতিম তো যিটো মই প্ৰথম ফটো সেলফি সেই কৰিম আৰু যিবোৰে মানে টিকটকত মুদ্ৰা কৰিবৰ কাৰণে এই ফোনটো কিনিব বিচাৰিব তেওঁলোকৰ কাৰণে ক'ম যে সেলফি যিটো সেইটো এই চেম্পলটো বৰ্তমান দেখা পাই এণ্ড বেছি চিৰিয়াছলি নল'ব মই এনেই কৈছোঁ মানে টিকটক মুদ্ৰা এনেই তো যিটো এই এণ্ড অবভিয়াছলি 30 মেগাপিক্সেলৰ ফ্ৰণ্ট কেমেৰা হয় এণ্ড ইমান ডিটেইল নাপায় যিমান আমি ৰেয়াৰত পাওঁ অবভিয়াছ বস্তু এটা বাট যিবোৰ কালাৰ এণ্ড AI সেলফি কেমেৰা এণ্ড অলপমান বিউটি টাইপ মানে বিউটি টাইপৰ লাগে আৰু মানে কি মুখখন অলপমান ধুনীয়া কৰি টাইপৰ দেখায় এণ্ড নাজানো মই এনেকুৱা দেখাত নহয় তাৰপিছত আহোঁ আমি বেক কেমেৰা মানে ৰেয়াৰ কেমেৰা তো মই সেইৰ পৰা ষ্টাৰ্ট কৰোঁ যিটো আমাৰ মানে মাইক্ৰ কেমেৰা তো এইটোৰ কেইটামান চেম্পলছত দেখা পাইছে এইটো এটা যিটো হ'ল মানে মই পৰ্দা উঠাইছিলোঁ যিটো হাফ পৰ্দা থাকে সেই পৰ্দাটো এণ্ড আপোনালোকে দেখা পাইছে এটা বস্তু বহুত বেয়া পাওঁ মই তলফালে নিজৰ ব্ৰেণ্ডিং কৰা Redmi Note 8 Pro AI ডুৱেল কেমেৰা বহুত বেয়া পাওঁ মানে এইটো আৰু তো বাট মোৰ কি এটা কথা কওঁ যে আজিকালি ফোনবিলাকত মানে কোৱাড ৰেয়াৰ কেমেৰা এইটো সেনেকৈ দিয়ে কিন্তু সঁচা কথা ক'ব গ'লে ইমান ফোন মানে ইমানকেইটা কেমেৰা এটা ফোনত দৰকাৰেই নাই মোৰ মতে দুটা কেমেৰা চাফিচিয়েণ্ট হয় বেকত এটা হ'ল আমাৰ মেইন যিটো কেমেৰা এণ্ড ছেকেণ্ড এটা ৱাইড কেমেৰা এটা থকা মোৰ মতে ভাল ডেপথ সেন্সিং জাষ্ট একো নাই এণ্ড যিটো মানে মাইক্ৰ কেমেৰা মাইক্ৰ লেন্স সেই মাইক্ৰ লেন্সখনৰ বিশেষ একো কাম নাই কাৰণ কিমান ডিফাৰেঞ্চ পায় বেছি একো ডিফাৰেঞ্চ দেখিবই নাপাওঁ আমি এণ্ড এইটো ভিডিঅ' চাব মানে এইটো ফটো চাব পাৰি যিটো ডিটেইলছ কম আহে বাট অলপমান কি বহুত ওচৰৰ পৰা অবজেক্ট এটা ফ'কাছ কৰি আমি ফটো উঠাব পাৰোঁ এণ্ড ছেকেণ্ড চেম্পল এইটো দেখা পাইছে কাঠ ফেক্টৰা উঠাইছিলোঁ মই তো ইয়াতেও ডিটেইলছ হিচাপত বহুত কম দেখা পাওঁ বাট বাকী যিবোৰ মানে ৰেয়াৰ কেমেৰা দি যদি এটা ভালকৈ উঠাওঁ সেইটোত আমি বেছি মানে সেই পাম আৰু মোৰ মতে এই বাকী 2+2 দুটা মানে জাষ্ট হাই ক্ৰিয়েট কৰিব পাৰে যিকেইটা কেমেৰা এড কৰা হয় সেইকেইটা ইউজলেছ হয় কাৰণ আমি যিটো মানে গম পাওঁ যে বেষ্ট কেমেৰা আমি দেখা পাওঁ গুগলৰ পিক্সেল ফোনকেইটাত এণ্ড পিক্সেল ফোনৰ মেক্সিমাম আমি এটা কেমেৰাই দেখা পাওঁ চাগে গুগল পিক্সেল 4ত চাগে দুটা কেমেৰা বা তিনিটা কেমেৰা আহিব পাৰে মোৰ ভালকৈ জ্ঞানখিনি নাই তো সেইটো বিষয়ে মই ভালকৈ নাজানো আছে যদি মই ইয়াতে লিখি দিম কি হয় তাৰপিছত আহোঁ আমি নেক্সট নৰ্মেল যিটো কেমেৰা সেইটো দেখিছোঁ তো এইটো হ'ল নৰ্মেল কেমেৰাৰ ফটো এণ্ড বাহিৰত উঠাইছিলোঁ তো মই ইয়াতে এটা প্ৰব্লেম নহয় কিন্তু মোৰ এইটো বস্তু ভাল লগা নাই যিটো হ'ল অলপমান অভাৰ
চেচুৰেটেড ফটোবোৰ আহি আছে যিটো মানুহে অলপমান যদি ভাল পায় যাতে ভাল পায় সেইকাৰণে এড কৰা হয় বাট মানে নৰ্মেল যিটো আমি চকু দি দেখোঁ সেইটো অলপমান বেলেগ দেখা পায় অকল চেচুৰেটেড নহয় অলপমান কণ্ট্ৰাষ্টটো বহুত এড কৰে বহুত নহয় জাষ্ট অলপমান এড কৰে বাট য়েছ বেয়া নালাগে আৰু ফটোটো দেন আহোঁ আমি ৱাইড কেমেৰা বহুত বঢ়িয়া হয় আল্ট্ৰা ৱাইড বুলি কয় তাতে তো আপোনালোকে চাব পাৰে বাট এটা বস্তু যদি আপোনালোকে দুটাৰ মাজত কম্পেয়াৰ কৰে আল্ট্ৰা ৱাইড যিটো সেইটোত অলপমান কি কালাৰটো অলপমান ডিফাৰেঞ্চ আহি যায় যিটো মানে যিকেইডাল গছ সেইকেইটাত আমি অলপমান য়েল্লোইছ টোনটো বেছি পাওঁ তো আপোনালোকে এইটো দেখাব পাৰে কিন্তু বহুত ৱাইড হয় এণ্ড মানে কি আৰু কামত আহে বহুত মোৰ ভাল লাগিছে দেন 2x জুমৰ লগত 2x অপটিকেল জুম আছিলে অপটিকেল জুম লগত এই ফটোটো এণ্ড মোৰ বেয়া লগা নাই আমি ইয়ালৈকে 2x যদি কৰোঁ তেতিয়াহ'লে আমাৰ বেছি মানে ফটোটো নাফাতে যদি ইয়াতছে আমি জুম কৰিব যাওঁ আৰু বেছি তেতিয়াহ'লে ডিজিটেল জুম কৰি পিনে আমি অলপমান ফটোটোত মানে ডিটেইলছ কম পাম বা অলপ ফাটিব ফটোটো তাৰপিছত আহে যিটো মানে বহুত হাই ক্ৰিয়েট কৰিবৰ কাৰণে দিয়া হয় যিটো মই এটা ভাবোঁ ইউজলেছ বস্তু 48 মেগাপিক্সেল কেমেৰা 64 মেগাপিক্সেল কেমেৰা আৰু ক'ৰবাত এতিয়াতো গেলেক্সি S10 আল্ট্ৰা বা Mi 10ত 108 মেগাপিক্সেলৰ কেমেৰা পায় ইউজলেছ হয় তো বাট তথাপিও অলপমান ডিটেইল বেছিকৈ পাওঁ কিন্তু বেছি মেক্সিমাম মানুহে জাষ্ট ফটো মানে জাষ্ট কেমেৰা অন কৰে জাষ্ট এটা ক্লিক কৰে আৰু সেইটো 48 থাকিলে 12 মেগাপিক্সেল 64 মানে 16 মেগাপিক্সেল আৰু 108 কিমান একচুৱেলটো মই ভালকৈ নাজানো তো মানে কি এইটো একচুৱেলি যিকেইটা আমি বাকীকেইটা ফটো থওঁ 12 মেগাপিক্সেলৰ হয় এইটোও 12 মেগাপিক্সেল জাষ্ট অলপমান টেকনিকেলি অলপ এইটো 48ত কনভাৰ্ট কৰা হয় কিন্তু মই যিটো কেমেৰা দি বৰ্তমান ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ যিটো হ'ল মোৰ কেমেৰা 6D Mark II সেইটো 24 মেগাপিক্সেল কেমেৰাটো অবভিয়াছলি এইটো তাৰ একো কম্পেৰিজনে নাই তথাপিও 48 বুলি এটা হাইপ জাষ্ট ক্ৰিয়েট কৰা হয় বাট মই অলপমান ডিটেইলছ বেছিকৈ পায় এণ্ড বাকী বেছি নৰ্মেলি আৰু ফোনটো বাট মোৰ এইকেইটা চেল্ফ ফটো মানে মোৰ তাত সেই এণ্ড ভিডিঅ'কেইটাত মই কৈছিলোঁ যে বহুত আপোনালোকে মই বহুত ল' কোৱালিটি পাইছোঁ তথাপিও একবাৰ মই এটা জাষ্ট মানে কি চাউণ্ড চেম্পলটো দেখাই দিওঁ আপোনালোকক আই ডোণ্ট ন' চাউণ্ডৰ লগত কম্প্ৰমাইজ কৰে নে নকৰে হোৱাটছএপত যেতিয়া ভিডিঅ' এটা আহে তথাপিও একবাৰ মই এনেই প্লে' কৰি দেখাই আছোঁ আপোনালোকক তো এতিয়া এটা ভিডিঅ' টেষ্ট হৈ যাওক এণ্ড যিখিনি চাউণ্ড শুনা পাই আছে সেইখিনি ইণ্টাৰনেল মাইকৰ হয় এণ্ড লাইটিঙৰ নামতো বাছ পিছফালে তাত বাল্ব আৰু ইয়াতে এটা বাল্ব লাগি আছে তো সেইখিনিয়ে হ'ল লাইটিং তো গম পাব আৰু মই মাইক কেনেকুৱা মই নাজানো তো আই হোপ আপোনালোকে চাই মানে শুনি লৈছে এণ্ড একচুৱেলি বহুত ভাল লাগিছে মোৰ যিটো মানে গোটেই মানে কেমেৰা স্পেচিয়েলি ভাল লাগিছে মোৰ যিটো ৱাইড কেমেৰা এণ্ড বহুত ভাল লাগিছে তো মানে কি কম্পেৰিজন মানে যদি আমি নৰ্মেল লগত কৰোঁ বহুত বেছি ৱাইড হয় এণ্ড ফ্ৰণ্টত একো ৱাইড নাপায় তথাপিও ফ্ৰণ্টত যিখিনি আমি পাওঁ সেইখিনি বহুত ভাল হয় তো বাছ গাইজ আজিৰ কাৰণে এইখিনি আছিল যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি আপোনালোকৰ ছেটআপটো ভাল লাগিছে ক'ব মোক ছেটআপটোৰ কি মই এনেকুৱা ছেটআপটো কণ্টিনিউ কৰোঁ নে নকৰোঁ তো আজিৰ কাৰণে এইখিনি আছিল যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এণ্ড বেল আইকনটো প্ৰেছ কৰি দিব আজিৰ কাৰণে এইখিনি আছিল টাটা বাই বাট য়েছ এইটো এটা সেই আৰু সেই নকৰিবি না শব্দ তাৰপিছত